অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এই মাহত কিন্তু সকলে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছিল আৰু নামবোৰ ভেৰিফাই হৈছে, এতিয়া কিন্তু জানুৱাৰী মাহত কোনো অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে কোন মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কিমান টকা লাভ কৰিব, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ সেইটো লিষ্টত নাম থাকিব সেইসকল মানুহে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰিব ফেব্ৰুৱাৰী মাহত। এতিয়া কথা হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে। যদি আপোনালোকে আগৰ পৰা কেতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল কিন্তু আপোনালোকে এতিয়াও এমাহৰ কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া যিহেতু জানুৱাৰী মাহত কোনেও অৰুণোদয় আঁচনি পইচা নাপায়, এতিয়া আপোনালোকে কোন মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কিমান টকা লাভ কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা নাপায় বা কিছুমানে ডকুমেণ্ট জমা কৰিছিল তাৰপিছত অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, কিন্তু কিছুমানে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, তেনেহ'লে কিন্তু এইবাৰ আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল বন্ধ হৈ গৈছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া একেলগে যিসকলে নতুনকৈ আবেদন কৰিছিল অৰুণোদয় আঁচনিৰ কাৰণে আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এতিয়া কিন্তু একেলগে সকলোৱে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব 8,000 টকা। এতিয়া কিন্তু একেলগে 4-5 মাহ অৰুণোদয় আঁচনি পইচা একেলগে দি দিব 8,000 টকা। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে ফেব্ৰুৱাৰীৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব 8,000 টকা। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অৰুণোদয় আঁচনি লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে অতি সোনকালে অৰুণোদয় আঁচনি লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু যদি নাথাকে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব।